এয়া আমি সেৱানিবাস হস্পিটাললৈ আহিছোঁ। এয়া সেৱানিবাস হস্পিটালৰ এইবিলাক ফুলনি। এয়া চাই লওক আপোনালোকে লোকেশ্যনটো। আমাৰ ঘৰৰ কাষৰে এয়া ৱাটাৰফল, এয়া গছ গছনি, এয়া গোটেই আমাৰ এইবিলাক সেৱানিবাস হস্পিটাল। এজনী মোৰ ছোৱালী। এইখন হস্পিটাল সেৱানিবাস হস্পিটাল। ইয়াত আমি পৰ্যবেক্ষণ কৰিবলৈ আহিছোঁ। আমি প্ৰায়ে আহি থাকোঁ ইয়াতে, মানে কণ্টিনিউ বুলি ক'লেও ভুল নহয়। কি কৰিম আৰু, লকডাউন, উপায় নাই। ইয়াত ধুনীয়া শাক পাচলি হৈ থাকে। এইবিলাক চাওক, ধুনীয়া ফুলনি। এইফালে গোটেই শাক পাচলিৰ বাৰী। তাৰ পাছত এইজোপা গছ চাওকচোন, কি ধুনীয়া মনোমোহা দৃশ্য। এইবিলাক প্ৰৱেশদ্বাৰ এয়া সেৱানিবাস হস্পিটালৰ। আমাৰ যীশু খ্ৰীষ্ট এয়া এইখন সেৱানিবাস হস্পিটাল আমাৰ নিয়েৰ। আমাৰ বেমাৰ চেমাৰ হ'লে প্ৰব্লেম নাই, ওচৰতে দৌৰ মাৰিও আহিব পাৰোঁ। ঘৰত পিন্ধা কাপোৰ পিন্ধিও আহিব পাৰোঁ। এটা ধুনীয়া গাৰ্ডেন আছে, চাবলৈ ধুনীয়া। এয়া চাইকেল বা বাইক ৰখা জেগা। তাত চিষ্টাৰবোৰে ধুনীয়া খেতি বাতি কৰে। এয়া চাওক, তেওঁলোকে বনেৰে কি ধুনীয়া চোফা বনাইছে। এয়া চাই লওক, বনেৰে ধুনীয়া চোফা বনাইছে। এইবোৰ ইয়াত আমি শ্বুটিং টুটিঙো কৰোঁ। তাৰপিছত ফটোও উঠোঁ। কোনোবা আলহী আহিলে লৈও আহোঁ ইয়ালৈ। তাৰপাছত এয়া চাই লওক, এইফালে চিষ্টাৰসকলে থকা জেগা। এইফালে কোৱাৰ্টাৰ আছে তেওঁলোকৰ, প্ৰাইভেট বুলি লিখাই আছে। এই চাওকচোন, ফুল গছডাল ইমান ধুনীয়া লাগিছে। এইজোপা এয়া চাওকচোন, কি ধুনীয়া মনোমোহা, একেবাৰে দেখিলেই মৰম লাগে। ৰ'জ, এয়া নয়নতৰা। এইবিলাক কি ধুনীয়া কোমোৰা খেতি কৰিছে। ইয়াতে ধুনীয়া বেঙেনা খেতি কৰে, চাবলৈ ভাল লাগে। কেতিয়াবা আহিব টাইম পালে, ঢেকীয়াজুলিলৈ আহিলে এইবোৰ দৃশ্য দেখাম। এইটো চাওক, কি ধুনীয়া। এইবোৰ মই লোকেশ্যনবোৰ দেখুৱাই আছোঁ আপোনাক। ইয়াতে খ্ৰীষ্টমাছ পাতে, চাই ভাল লাগে। এই গছডাল চাওকচোন, ইয়াত জোলনা আছে। মোৰ ছোৱালীয়ে জুলি আছে ইয়াতে। ইয়াত চাওক, ইয়াতে এইবিলাক তৰকাৰী বাতি খেতি কৰে। তাৰপাছত এজোপা ফুল গছ দেখুৱাই আছোঁ, ধুনীয়া ফুল গছ এইজোপা। এইজোপা চাই লওক, ইয়াতে চাওকচোন ফুলবোৰ, কি ধুনীয়া ধুনীয়া ফুল এইবোৰ। চাই লওক, দেখিলেই চিঙো চিঙো লাগে, কিন্তু নিচিঙো। ছিঙিলেও বাৰু একো নকয়। মই তাৰমানে ইয়ালৈ আহিয়ে থাকোঁ যে, একো নকয়। কিন্তু বেয়া লাগে নহয় ফুল ছিঙিবলৈ। ইয়াত চাওকচোন, সৰু সৰু এয়া কি ধুনীয়া ফুল। এইবিলাক দেখিলেই মৰম লাগে। ইয়াতে এইবোৰ চাওকচোন, চাই চাই কি ভাল লাগে। এইজোপা চাওকচোন, একেবাৰে মানিমুনি পাতৰ নিচিনা, গোটেই মানিমুনি যেন লাগে। এইবোৰ ফুলৰ টাবত ৰোৱাই আছে। এইবিলাক গোটেই ফুলৰ টাব, গোটেই একদম ধুনীয়াকৈ। কিমান চাব আপুনি, চালে শেষে নহ'ব। আপুনি ইফালেই চাব নে ইফালেই চাব, গোটেই এইবিলাক। ইয়াতে আহিলে ঘৰলৈ যাবলৈ মনে নাযায়, ইয়াতে থাকিবলৈ মন যায়। চাই লওকচোন বাৰু, এইবিলাক কি ধুনীয়া ফুলৰ টাবত উঠিছে, কি ধুনীয়া পৰিৱেশ, চাই ভাল লাগে। এইজোপা গছ চাওকচোন, কি মৰম লগা গছ। গোটেই এইবোৰ খ্ৰীষ্টমাছত খুব ভাল লাগে এইবিলাক চাবলৈ। আৰু জলকীয়া খেতি, অমিতা গছ একেবাৰে চাপৰতে লাগে। গোটেই চাই কেনেকুৱা লাগিল জনাবচোন দেই। বাই।